নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এইমাত্ৰ অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই গ'ল। ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত 2000 টকা সোমাই গ'ল। আজি সোমাই গ'ল PM কিষাণ আঁচনিত 2000 টকা। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেন্তে আপোনাৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ 49,500 টকা সোমাই যাব। অসমৰ লাখ লাখ ৰেচন কাৰ্ড থকা পৰিয়ালসকলৰ বাবে বৃহৎ সুখবৰ আহি পৰিছে। তেওঁলোকে লাভ কৰিব এইসমূহ সুবিধা। লগতে 1 জুলাইৰ পৰা লাভ কৰিব এখন নতুন আঁচনিৰ সুবিধা। এই আঁচনিৰ জৰিয়তে প্ৰতিটো পৰিয়ালে বছৰত 32,000 টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। আটাইকেইটা খবৰ চাবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এই ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অৰুণোদয়ৰ জৰিয়তে আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াওঁ। আপোনালোকৰ হাত বেংক যোগে নিযুত মইনা আঁচনিৰ ধন লাভ কৰি থাকিব। মুহূৰ্তত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা। ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। চৰকাৰী বিষয়াই ঘৰে ঘৰে গৈ কৰিব ভেৰিফিকেশ্যন। হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ। হিতাধিকাৰীসকলৰ পুনৰীক্ষণ কৰা হ'ব। তেওঁলোকে অৰুণোদয় আঁচনি পাবৰ বাবে যোগ্য হয় নে নহয়। লগতে সোমাব নতুন হিতাধিকাৰীৰ নাম। এই ধৰণে আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তনো হ'ব পাৰে। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ। যোগ হ'ব কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিত নতুনকৈ সংযোগ কৰা হ'ব কিছুমান লোকক। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। অৰুণোদয় আঁচনিৰ বাবে ঘৰে ঘৰে যাব পাৰে চৰকাৰী বিষয়া। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব পাৰে ভেৰিফিকেশ্যন। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। যদি কাৰোবাৰ ঘৰত চৰকাৰী চাকৰি হৈছে তেনেলোকৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। আৰু লগতে কিছুমান লোকৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ব অৰুণোদয় আঁচনিত। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক নাথাকিলে লাভ কৰিবলৈ সক্ষম নহ'ব অৰুণোদয় আঁচনি। 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়া। পৰীক্ষা কৰা হ'ব আপোনালোকৰ নথিপত্ৰ। কি কি নথিপত্ৰ ৰাখিব লাগিব আপোনালোকৰ লগত। ইয়াৰ বাবে আপোনালোকে 3টা নথিপত্ৰ যোগাৰ কৰি ৰাখক। তাৰে প্ৰথমতে আধাৰ কাৰ্ড, দ্বিতীয়তে ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড। লগতে আপুনি যোগাৰ কৰি ৰাখিব জন্মৰ প্ৰমাণপত্ৰ। কেৱল জন্মৰ প্ৰমাণপত্ৰ বা এইখিনি ডকুমেণ্টছেই নহয়, আপুনি দিব লাগিব পৰিয়ালৰ প্ৰতিজন সদস্যৰ তথ্য। বিষয়াসকলে ঘৰে ঘৰে গৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ তথ্য বিচাৰিব। নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা, বৃত্তি আদিৰ তথ্য বিচাৰিব লোকপিয়লৰ বিষয়াই। আপুনি লোকপিয়লৰ বিষয়াৰ আগত দাঙি ধৰিব লাগিব এইসমূহ তথ্য। কিয়নো লোকপিয়লত উল্লেখ কৰা হয় এই সকলোবিলাক তথ্য। লিপিবদ্ধ কৰা হ'ব আপোনাৰ বৈবাহিক স্থিতি, লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰো বৈবাহিক স্থিতি। আপোনাৰ পৰিয়ালৰ সদস্যই কি কাম কৰে, পঢ়ি আছে নে কি কৰিছে, শিক্ষাগত অৰ্হতা, এই সকলোবিলাক সম্পৰ্কে আপোনাৰ পৰা তথ্য বিচাৰিব আৰু এইসমূহ আপুনি দাঙি ধৰিব লাগিব লোকপিয়ল বিষয়াসমূহৰ সন্মুখত। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিছে বৃহৎ পৰিৱৰ্তন। আধাৰ কাৰ্ডক লৈ ৰাজ্যত বৃহৎ পৰিৱৰ্তন আহিছে। 18 বছৰৰ ওপৰত কোনো লোকে নাপাব আধাৰ কাৰ্ড। এতিয়াৰে পৰা ৰাজ্যৰ আধাৰ কাৰ্ড পাবলৈ হ'লে 18 বছৰৰ তলৰ ব্যক্তিয়েহে লাভ কৰিব। ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 18ৰ ঊৰ্ধ্বৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ কাৰ্ড। 18 বছৰৰ তলৰ যুৱক যুৱতীৰ ক্ষেত্ৰত নাথাকিব কোনো ধৰণৰ কঠোৰতা। বাংলাদেশী প্ৰব্ৰজন ৰোধৰ বাবে কেবিনেটত এই নতুন নিয়ম অনা হৈছে। আধাৰ কাৰ্ডক লৈ ৰাজ্যত বৃহৎ পৰিৱৰ্তন আহিছে। 18 বছৰৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। জিলা আয়ুক্তই আধাৰ কাৰ্ড দিবলৈ হ'লেও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুমতি ল'ব লাগিব। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই প্ৰদান কৰিব নোৱাৰিব আধাৰ কাৰ্ড।
চৰকাৰী ভূমি বেদখলকাৰীলৈ মহা বিপদ আহিছে। চৰকাৰী ভূমি যিসকলে বেদখল কৰি আছে তেওঁলোকৰ বাবে আহি পৰিছে মহা বিপদ। 15 দিনৰ ভিতৰত খালী কৰিব লাগিব চৰকাৰী ভূমি। 15 দিনৰ ভিতৰত চৰকাৰী ভূমি খালী নকৰিলে তেওঁলোকৰ বাবে মহা বিপদ। শীঘ্ৰেই ভূমি খালী নকৰিলে চলিব বুলডোজাৰ। এতিয়াৰে পৰা প্ৰশাসনে অপেক্ষা নকৰিব, 15 দিনৰ সময়সীমাৰ ভিতৰত বুলডোজাৰ চলিব যদিহে আপুনি চৰকাৰী ভূমি খালী নকৰে। লখিমপুৰৰ লালুকত অবৈধ গাঁৱত চলিব বুলডোজাৰ। নিজ লালুক গাঁৱত PWDৰ মাটিত থকা দোকান উচ্ছেদৰ বাবে জাননী দিছে বিহবৰীয়া ৰাজচক্ৰৰ পৰা। উচ্ছেদৰ জাননীৰ পিছতেই লাগিছে হাহাকাৰ। অভিভাৱক আৰু শিক্ষাৰ্থীলৈ এটা ডাঙৰ সকাহ। অভিভাৱক আৰু শিক্ষাৰ্থীসকললৈ এটা ডাঙৰ ঘোষণা কৰিছে। আজিৰে পৰা শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় স্কুল ইউনিফৰ্ম। আজিৰে পৰা শিক্ষাৰ্থীসকলে স্কুল ইউনিফৰ্ম নিপিন্ধাকৈও যাব পাৰিব। গৰমত গধুৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱাৰ প্ৰয়োজন নাই ছাত্ৰ ছাত্ৰীৰ। পিন্ধিব নালাগে জোতা মোজা। অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ সকাহ। পিন্ধিব নালাগে জোতা মোজা। ইউনিফৰ্ম পিন্ধি নহাৰ বাবে ছাত্ৰ ছাত্ৰীক জোৰ কৰিব নোৱাৰিব কোনো বিদ্যালয়ে। গৰমৰ দিনকেইটাত আৰামদায়ক আৰু পাতল পোছাক পিন্ধি যাব পাৰিব শিক্ষাৰ্থীয়ে। অসহ্য গৰমৰ বাবে শিক্ষা বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু যথেষ্ট গৰম বৃদ্ধি পাইছে, বতৰ চাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বিদ্যালয়ৰ প্ৰধান শিক্ষকে। গধুৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱাৰ প্ৰয়োজন নাই ছাত্ৰ ছাত্ৰীসকলৰ। বতৰ অনুযায়ী সময়সূচীও সলনি কৰিব পাৰিব প্ৰধান শিক্ষকে। অহা ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰযোজ্য থাকিব এই নিয়ম। কামৰূপ জিলা শিক্ষা বিষয়াৰ তৰফৰ পৰা এই ধৰণৰ নটিচ প্ৰদান কৰা হৈছে আৰু কামৰূপ জিলাত এই নিয়ম প্ৰযোজ্য হ'ব। গুৱাহাটী মহানগৰীক ভিক্ষুকমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। গুৱাহাটী মহানগৰীক ভিক্ষুকৰ বিৰুদ্ধে বিশেষ অভিযান চলাইছে। দুদিনীয়াকৈ চলিব উদ্ধাৰ অভিযান, পুনৰ সংস্থাপন অভিযান। কামৰূপ মহানগৰ জিলা প্ৰশাসনে লৈছে এই পদক্ষেপ। এতিয়াৰে পৰা ভিক্ষাৰীসমূহক উদ্ধাৰ কৰি তেওঁলোকক পুনৰ সংস্থাপন কৰা হ'ব। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, 21 জুনৰ পৰা বৃদ্ধি পাব গাখীৰৰ দাম। শিৱসাগৰত বৃদ্ধি পাব গাখীৰৰ দাম। গাখীৰৰ দাম বৃদ্ধি সন্দৰ্ভত জাননী। বৰ্তমান শিৱসাগৰত 1 লিটাৰ গৰু গাখীৰৰ 70 টকা আৰু 21 জুনৰ পৰা হ'ব 80 টকা প্ৰতি লিটাৰত। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, বৰপেটাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে। জেইত আক্ৰান্ত হৈ মৃত্যু 2জন লোকৰ। মৃত লোক 2জন গড়তাৰী গাঁৱৰ সুভাষ চন্দ্ৰ বৈশ্য আৰু পাকা বেতবাৰী গাঁৱৰ জাহিদুল ইছলাম। গতিকে আপোনালোকে মহৰ পৰা সাৱধান থাকিব আৰু আঁঠুৱা ব্যৱহাৰ কৰিব।